ভাবিছিলোঁ ঘৰ এখন সাজি এদিন সুখত থাকিম, কিন্তু ঘৰখনৰ প্ৰয়োজনীয়তাবোৰে যে মোক এদিন অঘৰী কৰি তুলিব সেই কথা ভবাই নাছিলোঁ। মা দেউতাৰ টকাৰেহে চখবোৰ পূৰণ কৰিব পাৰি, নিজৰ টকাৰেতো প্ৰয়োজনবোৰেই পূৰ্ণ হয়। এটা ৰাতিপুৱা আছিল য'ত মই হাঁহি হাঁহি শোৱাৰ পৰা উঠিছিলোঁ, আৰু আজি নহঁহাকৈয়ে পুৱাগৈ কেতিয়ানো আবেলি হয় গমেই নাপাওঁ। কিমান দূৰ যে আহিলোঁ সম্পৰ্কবোৰ সজাওঁতে সজাওঁতে, নিজকো হেৰুৱালোঁ ক'ৰবাত আপোন কাৰোবাৰ সুখৰ বাবে। মানুহে কয় মই হেনো অনবৰতে হাঁহি থাকোঁ, আচলতে মই ভাগৰি পৰিছোঁ দুখবোৰ লুকুৱাওঁতে লুকুৱাওঁতে। তেনেকৈয়ে সুখী মই, আৰু সকলোকে সুখী কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ। নিজৰ যত্ন ল'বলৈকো পাহৰি যাওঁ, তথাপি সকলোৰেই যত্ন লৈছোঁ। মই জানো মোৰ যে কোনো মূল্য নাই, তথাপি আপোন বুলি ভবা মানুহবোৰৰ ওঠত হাঁহি এটিৰ কাৰণ হ'ব খুজিছোঁ।